নমস্কাৰ বন্ধুসকল, মই জিন্তু নাথ আৰু আপোনালোকে চাই আছে টেকনিকেল জিন্তু ইউটিউব চেনেল। বন্ধুসকল, আপোনাৰ হাততো চাগে এটা এণ্ড্ৰইড ফোন আছে আৰু সেই এণ্ড্ৰইড ফোনটো আপুনি নিজৰ হাতেৰে টাচ কৰি চলায়। কিন্তু বন্ধুসকল, আপুনি বাৰু জানেনে যে আপোনাৰ সেই এণ্ড্ৰইড ফোনটো আপুনি হাতেৰে টাচ নকৰাকৈ আপোনাৰ চকুৰ দ্বাৰাও কণ্ট্ৰল কৰিব পাৰে। বন্ধুসকল, হয়, আপুনি ঠিকেই শুনিছে। আমাৰ যিটো এণ্ড্ৰইড ফোনটো, সেই এণ্ড্ৰইড ফোনটো আমি হাতেৰে টাচ নকৰাকৈ নিজৰ চকুৰ দ্বাৰা, অৰ্থাৎ চকুৰে যেনেকৈ আমি কিবা এটা বস্তু টাচ কৰিছোঁ, টাচ হৈ গৈছে, ঠিক তেনেকৈ আপুনি চকুৰে চায়ো আপোনাৰ এণ্ড্ৰইড ফোনটো হাতেৰে স্পৰ্শ নকৰাকৈ চলাব পাৰে। বন্ধুসকল, যদি আপোনালোকে সঁচাকৈ এই কথাটো নাজানে, তেতিয়াহ'লে বন্ধুসকল আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে যদিহে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে যদি ঘণ্টা বটন আছে, সেই ঘণ্টাটো টিপি দিব, যাতে মই প্ৰতিদিনে আপলোড কৰা এনেকুৱা লেটেষ্ট টেকন'লজি ভিডিঅ' সকলোতকৈ প্ৰথমে আপুনি চাবলৈ পায়। গতিকে আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, চকুৰ যোগেদি আপোনাৰ এণ্ড্ৰইড ফোনটো ব্যৱহাৰ কৰিবৰ বাবে আপুনি এটা এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব। ঠিক আছে বন্ধুসকল, সেই এপ্লিকেশ্যনটো আপোনালোকে প্লে' ষ্ট'ৰতে পাই যাব। প্লে' ষ্ট'ৰ যাব, প্লে' ষ্ট'ৰত গৈ পেলাই আপোনালোকে চাৰ্চ বাৰ তলত চাৰ্চ কৰিব EVA ফেচিয়েল মাউচ। আপোনাৰ ইয়াত আপোনাৰ দেখা পাইছে, মানে ওপৰত দেখা পাইছে যে EVA ফেচিয়েল মাউচ। EVA ফেচিয়েল মাউচত ক্লিক কৰি একবাৰ আপুনি সেই এপটো ইনষ্টল কৰি ল'ব। অলৰেডি মোৰ ফোনটোত মই EVA ফেচিয়েল মাউচ আগৰ পৰা ইনষ্টল কৰি থৈছোঁ, তাৰ বাবে মই ইনষ্টল নকৰিলেও হ'ব। আৰু তাৰপিছত যেতিয়া আপোনাৰ ইনষ্টল হৈ যাব, ইনষ্টল হোৱাৰ পিছত আপুনি সেই এপটো অ'পেন কৰি দিব। ঠিক আছে, এনেকৈ আহিব আপোনাৰ EVA ফেচিয়েল মাউচ। আপুনি এইটো ওপৰত দেখা পাইছে EVA ফেচিয়েল মাউচ, এনেকৈ আহিব আপোনাৰ। তাৰপিছত সেই এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ অন হ'ব আপোনাৰ এপ্লিকেশ্যনটোৰ ভিতৰত। ইণ্টাৰফেচটোত আপুনি ইয়াত দেখা পাইছে যে অ'পেন এছেবিলিটি ছেটিংছ, তাত আপুনি ক্লিক কৰিব। বাকীকেইটা অপশ্যন ক্লিক নহয়, কিয়নো আপুনি যেতিয়া এই ফেচিয়েল মাউচৰ এই এছেবিলিটিত এই ছেটিংছটো অন কৰিব, তেতিয়া আপোনাৰ এই ছেটিংছকেইটাই কাম কৰিব। তেতিয়া আপুনি কি কৰিব, অ'পেন ছেটিংছ কৰিলে। অ'পেন ছেটিংছ কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে, মোৰ ইয়াত আপোনাৰ 4 নম্বৰত দেখুৱাইছে EVA ফেচিয়েল মাউচ অফ বুলি দেখাইছে, হয় নহয়? আপোনালোকে তাত আপোনাৰ ফোনটো আপুনি যদি অলপ বেছি কিবা কিবি ওলায়, তেতিয়াহ'লে আপুনি বিচাৰি ল'ব, কিন্তু এছেবিলিটিৰ ভিতৰত এইটো বস্তু পাব। EVA ফেচিয়েল মাউচত গৈ আপুনি এইটো যিটো টাৰ্ণ অন কৰিব, অৰ্থাৎ এনেবল কৰি দিব। এনেবল কৰাৰ লগে লগে আকৌ এটা আপোনাৰ ফল্টিং উইণ্ড'জ মাৰ্ক বুলি এটা হেৰি অ'পেন হ'ব, ইণ্টাৰফেচন অ'পেন হ'ব। তাত আপুনি EVA ফেচিয়েল মাউচত তাতো আপুনি মানে টাৰ্ণ অন কৰি দিব। তাৰপিছত বন্ধুসকল, আপুনি বেক মাৰিব। বেক মৰাৰ লগে লগে আপোনাক এটা কৈছে যে নেক্সট টিপিব কৈছে। নেক্সট টিপিলে, নেক্সট টিপাৰ পিছত আপোনাৰ কি হৈছে, তাৰপিছত বন্ধুসকল আপোনালোকৰ ফেচটো ডেডিকেটেড দেখুৱাইছে, ফেচ ডেডিকেটেড। তাৰপিছত আপোনালোকে নেক্সট কৰিলে, মানে আপোনাৰ যিটো মুখখন চাব বিচাৰিব এই এপছটোৱে আপোনাৰ ফ্ৰণ্ট কেমেৰাৰ যোগেদি। আপোনাৰ ফ্ৰণ্ট কেমেৰাটো অকণ ভাল হোৱাটো দৰকাৰ, কিয়নো আপোনাৰ ফেচটোৰ লগত যিটো ডেডিকেটেড হয়, গতিকে ফেচটো ডেডিকেট কৰিলে মোৰ ইয়াত। তাৰপিছত মই এইটো নেক্সট কৰিলোঁ। নেক্সট কৰি দিয়াৰ পিছত আপোনাৰ কি দেখুৱাইছে যে কীবৰ্ড। তাৰপিছত কীবৰ্ডটো আপোনাৰ এইটো কীবৰ্ড ইনষ্টল নকৰিলেও হ'ব, ইনষ্টল কৰি ল'ব পাৰে আপুনি। তাৰপিছত নেক্সট কৰি দিলে। নেক্সট কৰাৰ পিছত কীবৰ্ড নট কনফিগাৰ, অ'কে। তাৰপৰা নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনাৰ এই কি কৰিব লাগে জানেনে? এই কাৰ্চিনডাল যে আপোনাৰ ফোনটো 4টা চুকত ঘূৰাব লাগে। ঠিক আছে বন্ধুসকল, আপোনাৰ কাৰ্চিনডাল এইটো চুকত ঘূৰালে, আপোনাৰ দেখিছে এইফালে ৰঙা হৈ আছিলে, সেউজীয়া হৈ গ'ল। তাৰপিছত আপুনি এই চুকটোলৈ আনিলে, এই চুকটো ৰঙা হৈ আছিলে, সেউজীয়া হৈ গ'ল। তাৰপিছত আপুনি এই চুকটোত দেখিছে, এই চুকটোত আছিলে আপোনাৰ, এই চুকটো ৰঙা আছিলে, সেউজীয়া হৈ গ'ল। আৰু আপুনি এই চুকটো আনিব লাগে, এই চুকটো সেউজীয়া গ'ল। তাৰপিছত আপুনি ইয়াত নেক্সট টিপিব। কিন্তু বন্ধুসকল, যদিহে আপোনাৰ এই কাৰ্চিনডাল চকুৰ যোগেদি আপুনি ইয়াত দেখা পাইছে, আপোনাৰ দেখা পাইছে চাগে যে মোৰ ইয়াত এখন মুখ ওলাই আছে ওপৰত, সেই মুখখন ওলাই আছে। আপুনি সেই মুখখনৰ দিয়ে মোৰ চকুটো মানে আপোনাৰ এই কাৰ্চিনডাল চলি আছে। আপুনি তাৰপিছত ইয়াত নেক্সট টিপিব লাগিব। কিন্তু এইটো মুহূৰ্তলৈকে আপোনাৰ কাৰ্চিনডালে কাম কৰা নাই, আপুনি হাতে টাচ কৰিব লাগিব। নেক্সট টিপিলে। নেক্সট টিপাৰ পিছত আপুনি এইটো লিখিছে ল', ডাফলেট, হাই, ভেৰি হাই, এইখিনিত আপুনি এনেকৈ কৰি পেলাই আপুনি নেক্সট কৰি দিলে। তাৰপিছত আকৌ এবাৰ নেক্সট কৰিলে। নেক্সট কৰাৰ পিছত আকৌ এবাৰ নেক্সট কৰিলে। ঠিক আছে বন্ধুসকল, তাৰপিছত আপোনাৰ কি আহিছে যে হাউ টু মেক ক্লিক। তেতিয়া কি হ'ব লাগে, মানে কৈছে যে আপুনি মেক ক্লিক, মানে আপোনাৰ ক্লিক কেনেকৈ হ'ব। ঠিক আছে বন্ধুসকল, ক্লিক হ'বলৈ হ'লে আপোনাৰ কি হ'ব, যিবিলাক কাৰ্চিনডাল, সেই কাৰ্চিনডাল আপোনাৰ অকণমান সময় যিটো বস্তুত ক্লিক কৰিব, তাত আপুনি এটা এনেকৈ গোল বহিব। আপোনাক দেখুৱাই দিছোঁ ৰ'ব। এই বস্তু এটা গোল দেখিছে, গোলটো সৰু হৈ গৈছেগৈ। আপুনি যিটো বস্তুত ক্লিক কৰিব, সেইটো এটা সময়ত অকণমান ধৰি দিবলৈ হ'ব। বন্ধুসকল, মই এতিয়া আপোনাৰ নেক্সটটো টিপি দেখুৱাই দিছোঁ, আপুনি চাব। এই নেক্সটটো টিপিবৰ কাৰণে মই নেক্সটত অকণমান টাইম ৰাখি দিলোঁ, গতিকে নেক্সট হৈ গ'ল। ঠিক আছে বন্ধুসকল, তাৰপিছত পইণ্ট মেনু, তাৰপিছত আকৌ মই এইটো নেক্সটটো হৈ গ'ল। তাৰপিছত আকৌ আহিলে, তাৰপিছত আপুনি কি কৰিব লাগে, পইণ্ট মেনু, আপুনি আকৌ নেক্সট কৰিব লাগে। তাৰ কাৰণে আপুনি কাৰ্চিনডাল অকণমান টাইম ধৰি ৰখাই দিলে। নেক্সট হৈ গ'ল।
তাৰপিছত আপুনি এইটো ইয়াত দেখুৱাইছে যে যেতিয়া আপুনি এটা ধৰি লওক কিবা এটা পেজ চাই আছে, পেজটো আপুনি তললৈ আহিব লাগে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, যিটো আপোনাৰ এইটো দেখা পাইছে যে তললৈ কাৰ্চিনডাল আছে, ওপৰলৈ কাৰ্চিনডাল আছে, সেইটো জৰিয়তে আপুনি পেজ এটা তললৈ আৰু ওপৰলৈ অহা যোৱা কৰিব পাৰিব। মই আপোনালোকক সেইটো পিছত আপোনালোকৰ ভিডিঅ'ত দেখুৱাই দিম কেনেকৈ কৰিব লাগে, এনেকৈ কৰিব পাৰিব। এতিয়া আপুনি নেক্সট কৰিলে, নেক্সট কৰাৰ পিছত আপুনি এইকেইটা নেক্সট কৰি গ'ল আৰু এইটো হৈ যাব। মই আপোনাক অলৰেডি পিছত ইউজ কৰিবলৈ দেখুৱাই দিম যে কেনেকৈ ইউজ কৰিব লাগিব। অলৰেডি বন্ধুসকল আমাৰ এই ছেটিংছটো ফিনিছ হৈ গৈছে আৰু অলৰেডি আমি এতিয়া ইয়াৰ পৰা বেক কৰিব পৰা হৈ গ'লোঁ। গতিকে বন্ধুসকল আমি যদি বেক কৰিব লাগে তেতিয়া কি কৰিব লাগিব, এই যে আপুনি 3টা ডট দেখা পাইছে ছাইডত, এই 3টা ডটত আপুনি অকণমান টাইম চকুটোৰ যোগেদি ইয়াত অকণমান ধৰি ৰখাই থৈ দিলে। ধৰি ৰখাই থৈ দিয়াৰ পিছত আপুনি ওপৰত গ'ল, দেখা পাইছে বন্ধুসকল মই চকুৰ যোগেদি কৰি আছোঁ। আপুনি এতিয়া ইয়াত অকণমান টাইম ধৰি ৰখাই থৈ দিলে, মানে অকণমান টাইম সেইটো বস্তু চালে, চোৱাৰ লগে লগে আপুনি ডাইৰেক্ট মেইন মেনুটো অ'পেন হ'ল। ঠিক আছে বন্ধুসকল, আপোনালোকে ইয়াৰ পিছত ছাপ'জ FBটো অ'পেন কৰিছে, FBটো অ'পেন কৰাৰ পিছত আপোনাৰ চকুৰ যোগেদি আপোনাৰ ফোনটো কণ্ট্ৰল কৰি আপুনি FBটো ইউজ কৰিব বিচাৰিছে। ঠিক আছে বন্ধুসকল, মই এতিয়া মোৰ এই FBটো তললৈ যাব বিচাৰিছোঁ। তাৰপিছত আপোনাৰ তলতে যিটো কাৰ্চিনডাল দেখিছে, মইতো মোৰ চকুৰ যোগেদি কৰি আছোঁ, মই ফোনটো টাচ কৰা নাই, দেখিছে আপুনি কাৰ্চিনডাল যেতিয়া আপুনি আপোনাৰ সেই কাৰ্চিনডাল সেই তলৰ বেকা তললৈ অহা কাৰ্চিনডাল ধৰিব, তেতিয়া আপুনি দেখিছে আপোনাৰ এইটো আপোনাৰ পেজটো তললৈ আহি আছে। ঠিক আছে বন্ধুসকল, তাৰপৰা ছাপ'জ আপুনি ওপৰলৈ আনিব লাগে, তাৰ আপুনি মাথাটো অকণমান হিলাই পেলাই এই বস্তুটো দেখিছে, মই মুখখন হিলাইছোঁ, আপোনাৰ এইটো হিলি আছে। ওপৰত আপুনি সৰু ভিডিঅ'ত দেখা পাইছে চাগে, আপুনি এইটো মই ওপৰলৈ নিব লাগে। তাৰ মই কি কৰিলোঁ, মাথাটো অকণমান ওপৰত চালোঁ, ওপৰত চোৱাৰ লগে লগে আপুনি এই পেজটো দেখিছে ওপৰলৈ গৈ আছে। ঠিক আছে বন্ধুসকল, আৰু ছাপ'জ বন্ধুসকল মই এতিয়া কি কৰিব লাগে যে এইটো অকণমান বেক কৰিব লাগে, মানে আপোনাৰ মেইন মেনুটোত ওলাব লাগে। তাই বন্ধুসকল ইয়াত এই 3টা ডট দিছে, 3টা ডটত আপুনি অকণমান ধৰিলে, ধৰাৰ পিছত আপুনি দেখে বেক, হোম গোটেইকেইটা আছে। তাৰপিছত আপুনি অভাৰভিউ, ঠিক আছে, আপুনি হোম কৰিব লাগে। হোম কৰাৰ কাৰণে আপুনি হোমটোত অকণমান টাইম চালে, চোৱাৰ লগে লগে আপোনাৰ এই বস্তুটো বেক হৈ গ'ল। ঠিক আছে বন্ধুসকল, আপোনালোকে দেখিছে খুব সহজ হয় চলাবৰ কাৰণে। আৰু বন্ধুসকল এই যিটো ছেটিংছটো, এই ছেটিংছটো আপোনাৰ এণ্ড্ৰইড ফোনে বনোৱাৰ মেইন কাৰণটো হ'ল যে আমাৰ যিসকল মানে হাত নাইকিয়া ব্যক্তি আছে, তেখেতলোকেতো আপোনাৰ এণ্ড্ৰইড মানে স্ক্ৰীন টাচ ফোন এটা চলাব লাগিব। চলাবৰ বাবে কি কৰিছে যে এই ছেটিংছটো বনাইছে যাতে তেওঁ চকুৰ যোগেদি নিজৰ ফোনটো কণ্ট্ৰল কৰিব পাৰে। বন্ধুসকল আপোনাৰ দেখা পাই আছে যে মই কেনেকৈ মোৰ ফোনটো কণ্ট্ৰল কৰি আছোঁ। ঠিক আছে বন্ধুসকল, ঠিক আপুনি এনেকৈ কণ্ট্ৰল কৰিব পাৰে অকল চকুৰ যোগেদি। হয়তো অসম্ভৱ যেন লাগিছিল চাগে প্ৰথমতে, কিন্তু আপোনালোকে এতিয়া দেখা পাইছে নিজ চকুৰে। যদিহে আপোনালোকে ভিডিঅ'টো বেছি ভালকৈ শিকিব পৰা নাই, তেতিয়াহ'লে ক'ব যে মই দিনত এটা ভিডিঅ' আপোনালোকক বনাই দেখুৱাই দিম কেনেকৈ আপোনালোকে কৰিব লাগে। কিন্তু বন্ধুসকল এটা বহুত এটা মজা ট্ৰিক্স হয়, আৰু এনেকৈ আপোনালোকে কৰক, আপোনালোকে খুব ভাল পাব। আৰু আপুনি যেতিয়া আপোনাৰ ফোনটো চকুৰ যোগেদি চলাই থকা দেখিলে মানুহবিলাক সঁচাকৈ আচৰিত হৈ যাব আপোনাৰ ফোনটো আপুনি কেনেকৈ চলাইছে বুলি। তেন্তে বন্ধুসকল হয়নে বাৰু সঁচাকৈ এটা আকৰ্ষণীয় ট্ৰিপছ? ঠিক আছে বন্ধুসকল, যদিহে আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু আপোনালোকে এইটোও কমেণ্ট কৰি জনাব যে এই ছেটিংছটো আপোনালোকে আগতে গম পাইছিলে নে নাই পোৱা। আৰু বন্ধুসকল যদিহে আপুনি মই এনেকুৱা লেটেষ্ট টেকন'লজি ভিডিঅ' আগলৈ বনাই থকাটো বিচাৰে, তেতিয়াহ'লে এটা লাইক কৰি দিব, যাতে মই আপোনাৰ লাইকটোৰ যোগেদি সাহস পাওঁ আগলৈ এনেকুৱা অধিক ভাল লেটেষ্ট টেকন'লজি ভিডিঅ' বনোৱাৰ কাৰণে। আৰু বন্ধুসকল ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় যে আমাৰ চকুৰ যোগেদি আমি আমাৰ এণ্ড্ৰইড ফোনটো ইউজ কৰিব পাৰোঁ। আৰু বন্ধুসকল আমাৰ চেনেলটো যদি আপুনি নতুনকৈ আহিছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা ঘণ্টা বটনটো টিপি দিব, যাতে মই প্ৰতিদিনে আপলোড কৰা প্ৰতিটো নতুন ভিডিঅ' সকলোতকৈ প্ৰথমতে আপুনি চাবলৈ পায়। ধন্যবাদ, জয় অসম।